নমস্কাৰ নিবেদিতাৰ হোলসেল ষ্ট'ৰৰ পৰা আকৌ অন্য এটা ভিডিঅ' মাজলৈ প্ৰথমে সকলোকে স্বাগতম জনালোঁ। আজি বহুতে ধুনীয়া ধুনীয়া আকৌ নতুন কালেকশ্যন অলপ আহি গৈছে, যিহেতু তাৰ কাৰণে মই ভিউৱাৰ্ছসকলক দেখাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ। আৰু অনলাইনত সকলো ডিষ্ট্ৰিক্টতে আমাৰ পাৰ্চেলবিলাক যায়। বহুতে কমেণ্ট কৰি থাকে, দাদা অনলাইন হ'ব নেকি, কেছ অন ডেলিভাৰী আমাৰ ফেচিলিটি নাই, পে'মেণ্টটো আগত কৰিব লাগিব, তাৰপিছতহে আপোনাৰ আমাৰ পাৰ্চেলবিলাক আপোনালোকে ডেলিভাৰী ল'ব পাৰিব। পে'মেণ্টটো আগত কৰিব লাগিব, মনত ৰাখিব, পে'মেণ্টটো আগত কৰিব লাগিব। পিছত আপোনালোকে কমেণ্ট দিয়ে, কমেণ্ট কৰি তেতিয়া লাভ নহ'ব। প্ৰতিটো কমেণ্টতে আমাৰ ৰিপ্লাই দিবলৈ অলপ অসুবিধা হৈ যায়। তাৰ কাৰণে আপোনালোকৰ ৰিকুৱেষ্ট, আপোনালোকে পে'মেণ্টটো আগত কৰিব লাগিব, তাৰপিছতে অনলাইনত আপোনালোকে ল'ব পাৰিব। সকলো ডিষ্ট্ৰিক্টতে আমাৰ পাৰ্চেলবিলাক গৈ থাকে যিহেতুকে। আজি মই হেণ্ডমেডৰ নতুন কালেকশ্যন লৈ আহিছোঁ, পিয়ৰ টচৰ, ধেমাজি শালৰ হ'ব, ব্লেক টচত হ'ব। বহুতে হেভি যোৰা লৈ আহিছোঁ, চিলমাৰ্কৰ সহায়ত দেখাম। চিলমাৰ্ক পাব আপোনালোকে। ধেমাজি শালৰ হ'ব, ব্লেক টচত লৈ আহিছোঁ। ৰিজনেবল প্ৰাইজত কেৱল ল'ব পাৰিব ধেমাজি হোলচেল ষ্ট'ৰৰ পৰা। মনত থ'ব, ধেমাজিৰ পৰা আপোনালোকে যদি ক্ৰয় কৰে, বজাৰৰ তুলনাত আপোনালোকে বহুতে কম ৰেঞ্জত বহুতে ধুনীয়া যোৰাবিলাক ল'ব পাৰিব। ব্লেক টচত বহুত ডিমাণ্ডেবল হৈ আছিলে যিহেতু যোৰাবিলাক। চাওক এনেকুৱা আহিব যোৰাযোৰ, বহুতে সুন্দৰ বুটাৰ কাম কৰা আছে। চাওক বহুতে হেভি হয় যোৰাযোৰ, বহুত হেভি বুটাৰত আছে, চাই লওক। বহুতে ধুনীয়া হয়, ব্লেক টচত হ'ব। কাপোৰ কোৱালিটি 1 নম্বৰ কোৱালিটি পাব আপোনালোকে, চিলমাৰ্কৰ লগত পাব। চিলমাৰ্কটো দেখাই দিয়া। বহুতে সুন্দৰ হ'ব। মই চিলমাৰ্কটো আপোনালোকক দেখাই দিম। চিলমাৰ্কটো পাই যাব আপোনালোকে। এখন চাদৰখন হ'ব, বহুতে আহল বহল হ'ব। ব্লেক টচত লৈ আহিছোঁ, সম্পূৰ্ণ ব্লেক টচ হ'ব। যদি ভাল লাগে এই যোৰাযোৰ এটা স্ক্ৰীনশ্বট লৈ ল'ব আৰু লগত অনলাইন মাধ্যমেদি অৰ্ডাৰ ল'ব। মনত থ'ব, আপোনালোকে দেৰি কৰিলে আমাৰ দিবলৈ অসুবিধা হৈ যাব। মনত থ'ব, দেৰি কৰিলে আমাৰ দিবলৈ অসুবিধা হয়, যিহেতু আমাৰ দোকানৰ পৰা আমি হোলচেল কৰোঁ, একেবাৰে ৰিজনেবল প্ৰাইজত আমি মানে ডেলিভাৰী কৰোঁ। তাৰ কাৰণে আপোনালোকে যদি ৰখি দিয়ে, মানে দেৰি কৰে, ভিডিঅ' দিয়াৰ পিছত এসপ্তাহ পিছত ল'ব বিচাৰে, তেতিয়া আমাৰ দিবলৈ অসুবিধা হৈ যায়। চাই লওক, ছাইড পটিবিলাক এনেকুৱা আহিব, বহুতেই সুন্দৰ হ'ব। চাই লওক, ছাইড পাৰিবিলাক হ'ব, ছাইড পটিবিলাক এনেকুৱা আহিব। ব্লেক টচ হয়, সম্পূৰ্ণ ব্লেক টচত হয়। এখন মেখেলাখন হ'ব, বহুতেই আহল বহল হ'ব মেখেলাখন। চাওক, যদি ভাল লাগিছে এই যোৰাটোৱে এটা স্ক্ৰীনশ্বট লৈ ল'ব আৰু লগত অনলাইন মাধ্যমেদি অৰ্ডাৰ লৈ ল'ব পাৰিব। অৰ্ডাৰ ল'বৰ কাৰণে মই কণ্টেক্ট নাম্বাৰটো দি দিম, 8011527775 নম্বৰত আপোনালোকে অনলাইনত অৰ্ডাৰ ল'ব পাৰিব। আৰু DTC মাৰুতি দ্বাৰা আমাৰ পাৰ্চেলবিলাক আমি পঠিয়াওঁ। এইখন চাদৰখন হ'ব। এতিয়া মই চিলমাৰ্কটো দেখাই দিছোঁ, চিলমাৰ্কটো দেখাই দিয়া। চব চিলমাৰ্কৰ সহায়ত পাব। ইয়াৰ প্ৰাইচ আছে আপোনালোকৰ 9500 টকা, 9500 আছে। আমি হ'লচেলত দি দিম আপোনালোকক, ৰিজনেবল প্ৰাইজত দি দিম। এনেকুৱা ধৰণৰ ব্লেক টচৰ ছাইড বৰ্ডাৰৰ সৈতে পাব আপোনালোকে। চাই লওক, প্ৰথমতে এখন চাদৰখন হ'ব, ছাইড পাৰিহেঁতি পাব আপোনালোকে 7500 টকাত। যদি ভাল লাগিছে এই যোৰাযোৰ, ভিউৱাৰ্ছসকলে এটা স্ক্ৰীনশ্বট লৈ ল'ব, চেল বৰ্ডাৰ যোৰাযোৰ ল'ব পাৰিব 7500 টকাত, সম্পূৰ্ণ ব্লেক টচত হ'ব। যদি ভাল লাগিছে, ভিউৱাৰ্ছসকলে লগত এটা স্ক্ৰীনশ্বট লৈ লওক আৰু লগত অনলাইনত অৰ্ডাৰ লৈ লওক। অনলাইনত অৰ্ডাৰ ল'বৰ কাৰণে মই নম্বৰটো দি দিম, ফোন নম্বৰটো দি দিছোঁ, 8011527775 নম্বৰত আপোনালোকে অনলাইনৰ মাধ্যমেদি অৰ্ডাৰ ল'ব পাৰিব। এখন মেখেলাখন হ'ব, বহুতে আহল বহল হ'ব, বহুতে ধুনীয়া ডিজাইনৰ হয়। কাপোৰ কোৱালিটি 1 নম্বৰ পাব আপোনালোকে। কাপোৰ কোৱালিটি সদায় মনত থ'ব, কাপোৰ কোৱালিটি উইথ প্ৰাইচ আপোনালোকে ৰিজনেবল প্ৰাইজত ক্ৰয় কৰিব পাৰিব। মাত্ৰ ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰ। ধেমাজি শালৰ হ'ব, ব্লেক টচত হ'ব, সম্পূৰ্ণ ব্লেক টচত হ'ব। বহুতে ধুনীয়া ডিজাইনত লৈ আহিছোঁ, চেলপাৰীত হ'ব, চিলমাৰ্কৰ সহায়ত পাব 9500 টকা। আমি নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা এনেকুৱা ধৰণৰ যোৰাবিলাক যদি ল'ব বিচাৰে, আপোনালোকে মাত্ৰ 7500, মনত থ'ব 7500ত আপোনালোকে এনেকুৱা ধৰণৰ সুন্দৰ যোৰাবিলাক ল'ব পাৰিব। মনত থ'ব, 7500 টকাত ব্লেক টচত হ'ব, সম্পূৰ্ণ ধেমাজি শালৰ হ'ব, 1 নম্বৰ কাপোৰ কোৱালিটি পাব। এখন চাদৰখন হ'ব, চাওক চাদৰখন হ'ব, বহুতে সুন্দৰ হ'ব যোৰাযোৰ, ব্লেক টচত হ'ব। কাপোৰ কোৱালিটি সদায় মনত ৰাখিব আপোনালোকে, কাপোৰ কোৱালিটি আপোনালোকে বজাৰত বহুত ধৰণৰ টচ পাব, কিন্তু আমাৰ তেনেকুৱা নহয়। আমাৰ 1 নম্বৰ জেনুইন মাল পাব, লেবৰেটৰী চিলমাৰ্কৰ সৈতে পাব আপোনালোকে। ব্লেক টচত লৈ আহিছোঁ, কাপোৰ কোৱালিটি 1 নম্বৰ পাব। আপোনালোকে বজাৰৰ তুলনাত বহুতে কমত ক্ৰয় কৰিব পাৰিব, মাত্ৰ 7500। যদি ভাল লাগিছে এই যোৱাটো এটা স্ক্ৰীনশ্বট লৈ লওক আৰু লগত অনলাইন মাধ্যমেদি অৰ্ডাৰ লৈ লওক। দেৰি কৰিলে আমাৰ দিবলৈ অসুবিধা হৈ যাব। মনত থ'ব, এইখন হ'ব, মেখেলাখন হ'ব। চাওক,
যদি ভাল লাগে সকলোৱে আৰু যিসকল ভিউ আছে প্ৰথমে মোৰ চেনেলটো চাই আছে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰ আগুৱাই যোৱাত বহুতখিনি সহায় হ'ব আৰু দেখাই দিছোঁ বহুতে সুন্দৰ হ'ব টচৰ যোৱাটো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব চাওক বহুতে সুন্দৰ হ'ব চাদৰখন চাওক বহুতে সুন্দৰ হ'ব টচৰ যোৰা লৈ আহিছোঁ বহুতে সুন্দৰ হ'ব কাপোৰ কোৱালিটি 1 নম্বৰ হ'ব কাপোৰ কোৱালিটি উন্নত মানদণ্ডৰ কোৱালিটি কাপোৰবিলাক আপোনালোকক আমি হোলচেল প্ৰাইজত দি দিম বহুতে ধুনীয়া হয় যোৱাযোৰ যদি ভাল লাগিছে এটা স্ক্ৰীনশ্বট লৈ ল'ব যদি ভাল লাগিছে এটা স্ক্ৰীনশ্বট লৈ ল'ব এই যোৰাযোৰ দাম ৰাখি দিছোঁ আমি হোলচেল প্ৰাইচ মাত্ৰ ৰাখি দিছোঁ আপোনালোকক 5,600 টকা মনত থ'ব 5,600 টকাত এনেকুৱা ধৰণৰ সুন্দৰ 1 নম্বৰ কোৱালিটিৰ যোৰাবিলাক আপোনালোকে ল'ব পাৰিব মাত্ৰ ধেমাজি নিবেদিতা ষ্ট'ৰৰ পৰা মনত ৰাখিব যদি ভাল লাগে স্ক্ৰীনশ্বট এটা লৈ ল'ব আৰু অনলাইনত অৰ্ডাৰ ল'বৰ কাৰণে মই কণ্টেক্ট নাম্বাৰটো দিয়া থাকিব কণ্টেক্ট নাম্বাৰত আপোনালোকে ফোন কৰিব অন্যথা হোৱাটছআপ কৰিব মেছেজ কৰিব আপোনালোকে ল'ব পাৰিব বহুতে ৰিজনেবল প্ৰাইচত মনত থ'ব বহুতে সুন্দৰ যোৰা হয় টচৰ কালেকশ্যন লৈ আহিছোঁ বহুতে সুন্দৰ হয় যোৰাবিলাক আৰু দেৰি কৰিলে আমাৰ দিবলৈ অসুবিধা হয় আপোনালোকে ভিডিঅ' দিয়া যদি এসপ্তাহ পিছত আপোনালোকে হোৱাটছআপত কৰে স্ক্ৰীনশ্বট লৈ দিয়ে তেতিয়া আমাৰ দিবলৈ অসুবিধা হয় যিহেতু সকলো ডিষ্ট্ৰিক্টতে আমাৰ পাৰ্চেলবিলাক আমি দি দিওঁ তাৰ কাৰণে আমাৰ ষ্টক বেছি দেৰি ৱেইটিঙত নাথাকে বা ৰখি নাথাকে যিহেতু কম প্ৰাইজত আমি ব্যৱসায়টো চলাই আছোঁ তাৰ কাৰণে বহুত দূৰৰ পৰা আমাৰ ভিডিঅ'বিলাক চাই থাকে আৰু আমাৰ বহুতে দূৰণিবতীয়া কাষ্টমাৰ আছে বহুত দূৰৰ পৰা আমাৰ পাৰ্চেলবিলাক যিহেতু ক্ৰয় কৰে সেইটো কাৰণে আপোনালোকে যদি ভাল লাগিছে লগত লৈ ল'ব মাত্ৰ 5,600 টকাত ল'ব পাৰিব মনত থ'ব এনেকুৱা কেছৰ সুন্দৰ যোৰা হয় আপোনালোকে 5,600 টকাত কাপোৰ কোৱালিটি 1 নম্বৰ পাব আপোনালোকে 5,600 টকাত ল'ব বেছি খুলি দেখা থাকিলে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব আপোনালোকে নেক্সট ভিডিঅ'বিলাক চাই থাকিব আকৌ টচৰ ওপৰতে পাব আপোনালোকে আজি অহা নতুন কালেকশ্যন দেখাই দিম মই এইবিলাক মেখেলা আছে বহুতে ষ্টক আহি গৈছে আৰু কেছৰ যোৰাও পাব আপোনালোকে কেছৰ যোৰা ৰিজনেবল প্ৰাইজত পাব আপোনালোকে হোৱাটছআপত মেছেজ কৰিব এইবিলাক গামোচা পাব একেবাৰে ৰিজনেবল প্ৰাইজত ল'ব পাৰিব ৰিটেইল প্ৰাইচ মই জনাই দিছোঁ 1,300 টকা আপোনালোকে হোলচেল প্ৰাইচ হ'লে বেলেগ হ'ব 1,300 টকাত আমাৰ ৰেটত আপোনালোকে বিকিব পাৰিব গামোচা হ'ব বহুতে সুন্দৰ হ'ব গামোচাবিলাক আপোনালোকে 1,300 টকা ল'ব পাৰিব আৰু নুনি চাদৰ লৈ আহিছোঁ আৰু আপোনালোকে পাটৰ মেখেলা ল'ব পাৰিব মই অকল এখনে দেখাই দিম আপোনালোকক পাটৰ মেখেলা ল'ব পাৰিব একেবাৰে ৰিজনেবল প্ৰাইজত দি দিম আমি চাওক বহুতে ধুনীয়া হয় পাটৰ মেখেলা লৈ আহিছোঁ পাটৰ মেখেলাৰ বজাৰৰ তুলনাত আপোনালোকে একেবাৰে ৰিজনেবল প্ৰাইজত ল'ব পাৰিব মাত্ৰ 800 টকাত দি দিম আমি 800 টকাত ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা এনেকুৱা সুন্দৰ পাটৰ কাপোৰবিলাক ধেমাজি শালৰ পাটৰ কাপোৰবিলাক আপোনালোকে মেখেলাবিলাক ল'ব পাৰিব 800 টকা মাত্ৰ বহুতে সুন্দৰ কালেকশ্যন আহি আছে কালেকশ্যনবিলাক ল'ব পাৰিব আৰু এনেকুৱা 80 সূতা চাদৰ ল'ব পাৰিব মাত্ৰ 250 টকা মনত থ'ব ৰিটেইল প্ৰাইচ কৈ আছোঁ 250 টকাত আপোনালোকে এনেকুৱা ধৰণৰ চাদৰবিলাক আপোনালোকে ল'ব পাৰিব বিয়াৰ কাৰণে বিয়া গিফ্টৰ কাৰণে মান ধৰাৰ কাৰণে সকলোবিলাক চাদৰ হওক আপোনালোকে ল'ব পাৰিব একেবাৰে ৰিজনেবল প্ৰাইজত মান ধৰিবৰ কাৰণে বহুতে সুন্দৰ হ'ব এনেকুৱা ধৰণৰ নুনি মিক্সত আপোনালোকে চেমি নুনি যোৰা চাদৰ পাব চেমি নুনি চাদৰবিলাক আপোনালোকক দি দিম আমি 1100 টকা বহুতে সুন্দৰ হ'ব নেক্সট ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব একেবাৰে ৰিজনেবল প্ৰাইজত আমি দি দিম কোনো দিব নোৱাৰা প্ৰাইচবিলাক চেলেঞ্জিং হ'ব মনত থ'ব প্ৰাইচ চেলেঞ্জিং হ'ব আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইচবিলাক চেলেঞ্জিং হ'ব গামোচা দেখালোঁ মই এতিয়া চাদৰ ল'ব পাৰিব ৰিহা চাদৰ বহুতে কম ৰেঞ্জত ল'ব পাৰিব আৰু আপোনালোকে ল'ব পাৰিব ৰিহা টচৰ ৰিহা বহুত ডিমাণ্ডেবল হৈছে নাচনিৰ কাৰণে চকলেট পাৰি পাই যাব আপোনালোকে ব্লেক টচত পাই যাব আপোনালোকক আমি দি দিম হোলচেল প্ৰাইচ বেলেগ হ'ব ৰিটেইল প্ৰাইচ দি দিছোঁ মই ৰিটেইল প্ৰাইচ মাত্ৰ আপোনালোকে 1500 টকা ল'ব পাৰিব মনত থ'ব ৰিহা বহুতে ষ্টক আহি গৈছে ব্লেক টচত হ'ব ধেমাজি শালৰ হ'ব চকলেট পাৰিত হ'ব আপোনালোকে ল'ব পাৰিব মাত্ৰ 1500 টকা মনত থ'ব 1500 টকা যিসকল নতুন ভিডিঅ' আছে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে আপোনালোকে কাইণ্ডলি ৰিকুৱেষ্ট আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ আগুৱাই যোৱাত বহুতখিনি সহায় হ'ব আৰু যদি ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ পুনৰ আকৌ নতুন কালেকশ্যনৰ সৈতে টচৰ যোৰা দেখাম নেক্সট ভিডিঅ'টো আপোনালোকে চাই থাকিব আকৌ লগ পাম আজিলৈ ধন্যবাদ।